ওলালেই নহয় দিনটোৰ কাৰণে আমনি কৰিবলৈ। শিৱসাগৰ জীয়ৰী ডিগবৈ বোৱাৰী চেনেলটোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। গা পা ধুই আজৰি হৈ আজি সোনকালেই ভাতটো বনাব লৈছোঁ। কাম দুটামান আছে, আজি মানুহজনো ঘৰত আছে। এতিয়া বনাই আছোঁ ব্ৰেকফাষ্ট, বন্ধাকবি চব্জি আৰু বনাম মচুৰ দাইলৰ লগত কচু। এতিয়া ভালকৈ কচুখিনি ধুই মেলি লৈছোঁ, তাৰপাছত দিম ৰ'দত। কচু কাটিলে খালি এটাই বেয়া, হাতখন ক'লা পৰি যায়। এতিয়া ভালকৈ ধুই মেলি ল'লোঁ। এতিয়া দিম অকণমান ৰ'দত শুকাবলৈ, নহ'লে অকণমান ধৰিব বুলি ভয় লাগে, সেইকাৰণে অকণমান দিছোঁ ৰ'দত। অকণমান শুকাই লওক, তাৰপিছত বনাম আৰু। এতিয়া যাব লৈছোঁ বেংকলৈ, কাম দুটামান আছে। এইখন হৈছে মোৰ বাসন্তী, এওঁৰ লগতে মই ঘূৰা ফুৰা কৰোঁ আৰু। হঠাৎ স্কুটিখন ৰখালোঁ আৰু দেখিছোঁ ইমান ধুনীয়া দৃশ্য। মই আছোঁ অকণমান ওপৰত, সেই ৰাস্তাটো চাওকচোন ইমান ধুনীয়া লাগিছে, বাগানৰ কিনাৰত দেখিয়ে কিবা এটা ভাল লাগিলে। প্ৰথমতে স্কুটিখন ধুবলৈ দিলোঁ, যিহেতু ৰাকেশ বজাৰতে আছিলে। এতিয়া গৈছোঁ অকণমান নিউ মাৰ্কেট, ঘৰৰ অকণমান চব্জি বজাৰ কৰোঁ বুলি। ভাল ফ্ৰেছ চব্জি আহে, ঘৰুৱা চব্জি আহে। এতিয়া ৰাতিপুৱা হৈ আছে, 9টাই বাজিছে, সেইকাৰণে দোকান পোহাৰ খোলাই নাই, বহুত কম দোকানে খোলা গৈছে। চব্জি ফ্ৰেছ হ'লে কি হ'ব, যিহে জুই চাই দাম, মানে মানুহ দেখিলে তেওঁলোকে চব্জিৰ দামেই বঢ়াই দিয়ে। ভাতকেৰেলা, মনে মনে নখটো মাৰি চাইছোঁ কোমল হয়নে নহয়। ভাতকেৰেলা, অমিতা, যি মানে দেউতাই খাব পাৰে, যিহেতু দেউতাৰ গা বেয়া, খাব পাৰে, সেইখিনি চব্জিকে লৈ মেলি এতিয়া যাব ওলাইছোঁ। এতিয়া যাম বেংকত অকণমান কাম আছে যিহেতু। ৰাইজ, এতিয়া বেংকলৈ আহিছোঁ, পইচা ল'ব আহিছোঁ আকৌ। ডাঙৰ ডাঙৰ খাতা লৈ আহিছোঁ, কম ৰ'ব, ডাঙৰ বস্তু এটা ল'ব লৈছোঁ। ইমান গৰম দেখিছেনে। থাকোঁতে আকৌ হঠাৎ দেখিলোঁ জুবিন দাক। বাছখনৰ বেক চাইডে ইমান ধুনীয়াকৈ আঁকিছে, যোনেই আঁকিছে সঁচা কিন্তু বহুত ধুনীয়া আঁকিছে। আৰ্ট বাই দীপাংকৰ বুলি লিখা আছে বাৰু, জুবিন দাক নিজে অংকন কৰিছে। আমাৰ কচুটো স্কুলৰ পৰা আহিলে, দেখিছেনে আমাৰ ঘৰৰ সৰু সদস্য দুজনক, ইয়াতো মোবাইল চাবলৈ এৰা নাই। সন্ধিয়া আহিলোঁ নামঘৰলৈ বুলি, যিহেতু পবিত্ৰ ভাদ মাহৰ গধূলি নামঘোষা হয়। আজি মই দিনটো এনেদৰেই পাৰ কৰিলোঁ, যিকণ পাৰিছোঁ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছোঁ। মোৰ মিনি ব্লগটো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।